हेलो एभ्रिवान की खबर आपनालोকৰ आशा करू সকলোৰে ভাল বিহুতি আহি পালেহি বুলি কৈ থাকোতেই হসাকয়ে বিহুতি আহি পালেহি আৰু আজি হৈছে গৰু বিহু সেই বুলি ৰাতিপুৱাই উঠি ঘৰৰ সকলো কামবোৰ সাফাকে কৰি লৈ গামুৰ কেটা ধুই ললো ৰাতিপুৱা কাম কৰি থাকোতে ভাত কেটা বনুৱাই হোৱা নাই এতিয়া বাচনখিনি ধুনিয়াকৈ সজাই পৰাই থৈলো এতিয়া লাহেকে ভাতখিনি বনাব যোগাৰ কৰিম আৰু লাহেকে এতিয়া মই ধুনিয়াকৈ জুইখিনি জ্বলাই লও তাৰ পিছত লাহেকে চৌটো বহাই দিম আৰু ইপিনে আমাৰ মায়ে কলা দালি তিয়াই থৈ দিছে ৰাতিপুৱা সোনকালে বনাব লাগিব বুলি ৰাতিপুৱা তিয়ালে ফিছ নাখাব যে সেইকাৰণে ৰাতিয়ে তিয়াই থৈ দিছিলে আৰু ইপিনে আজি 100 বিধ শাক খাব লাগে নহয় আকৌ সেইকাৰণে অকমান শাক বুটলি আনিছে মায়ে আৰু ইপিনে বজাৰৰ পৰা কিনি অনা সজনা মানে দালিত দিবলে আৰু ইপিনে মোৰ ভাত কেটা হৈ গল এতিয়া মই দালিত দিবলে সজনা গুছাই আছো মোৰ কিন্তু সজনা গুছাই বিৰাট ভাল লাগে দেই আপোনালোকৰ ভাল লাগে নে কাৰোবাৰ কবচোন মোক কমেন্ট কৰি এতিয়া মই ধুনিয়াকৈ দালিখিনি আগতে বহাই লও এয়া মই সজনা আৰু কলা দালি ভালকৈ ধুই বুখালি ললো এতিয়া ধুনিয়াকৈ এইখিনি বহাই থৈ মই শাকখিনি বাছি লম তাৰ পিছত শাকখিনিও ভাজি লম এতিয়া মোৰ দালিখিনি বনোৱা হৈ গল এতিয়া ধুনিয়াকৈ মই শাকখিনি ভাজি লম এয়া মোৰ ভাজিখিনিও হৈ গল মই কিন্তু দালি নেখালো অকল ভাজিৰে ভাতকেটা পানী তিয়াই খালো ভাত পানী খাই মেলি মোৰ মানুহজনে আৰু মই আমি বিহু চাবলে বুলি ওলালো মানে আমাৰ মামাতৰ গাঁৱত আজি বিহু ফাংচন আছে তাতে আমি চাবলে যাম মানে মুকলি বিহু আজিয়ে পাতে প্ৰথম দিনাখনে আমি বছৰে চাবলে যাও বৰ ভাল লাগে ন প্ৰথম দিনাখনে এনেকৈ বিহু পাতিলে চাবলে যাব তাৰ পিছতে আমি মামাতৰ ঘৰ আহি পালোহি গৰমৰ কাৰণে আমি চাহ পানী একো বনাবলে দিয়া নাই সেইকাৰণে আমি নেখাও বুলি ক'লো বনাব খুজিছিলে মামিদেৱে আৰু এইপিনে আমাৰ মুনুৱে বিহু নাচিব হেনো সেইকাৰণে মোক তগৰ ফুল আৰু কাঠন্তা ফুলেৰে এডাল কপৌ ফুল বনাই দিবলৈ কৈছে কপৌ ফুল আছিলে ঘৰত কিন্তু কপৌ ফুল হেনো এবাৰ নুফুলিলে সেইবাবে তগৰ ফুলকে ল'ব হেনো তাইও ঘৰত নাছিলে আমি যাই পোৱাৰ লগে লগে সিও আহি পালেহি বিহু প্ৰেক্টিচ কৰিবলৈ গৈছিলে হেনো আৰু ইয়া তাইৰ বিহু গীত শুনকচোন নাহৰনো ফুল ফুলিছে তগৰনো ফুল ফুলিছে গছে বনে খলালে পাত আজি বিহু তলিত মোৰ ককাইটি ঢোলেনো ঐ বাজিছে পেপাতি ঐ বাজিছে বিহু বিহু লাগিছে নাচো লাগিছে গাত যেটো কাহিনী দেখা দে একবাৰ তাৰ পিছতে ভাত পানী খাই মেলি আমি ওলালো বিহু চাবলে বুলি আৰু এই আমাৰ মৰম লগা নাচনীজনী চোৱা ৰীল বনাই আছে মাকেনো এটা ৰীল বনাই জোৰ জবস্তি কৰি আৰু এইপিনে আমাৰ মাহীহঁতৰ পুতেকহঁতকো লগ পালো আমাৰ মাহীহঁতৰ গাঁৱৰ মানে চেমনীয়া বিহু দল তাৰ পিছতে আমি আহি পাই গ'লেহি বিহু তলিলৈ আৰু আমি আহি পাওঁতে ইমান ভিৰ হৈ গ'ল আৰু আমাৰ আহা অলপ দেৰি হৈ গ'ল আমি এতিয়া কি কৰিম লাষ্টত আহিছো যেহেতুকে থিয় হৈয়ে চাব লাগিব এতিয়া অকমান দেৰিকে আমি এতিয়া চকী পাও নে নেপাও বা তাৰ নাই ঠিক এতিয়া থিয় হৈয়ে চাই লওঁ আৰু এই আৰম্ভ হ'লেই এয়া ৰাভা কৃষ্টি দল নেকি
আৰু এয়া আমাৰ বাবুতৰ চেমনীয়া দলটো।
আমি ৰামপুৰীয়া চেমনীয়া বিহু দলৰ শিল্পীসকলক আমি অনুষ্ঠান আউৰিয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ৰঙালী বিহুৰ শুভেচ্ছা